নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক আটাইলে মোৰ নতুন ইউটিউব চেনেল আখল আৰু অন্যান্য শিতানলৈ আদৰণি জনাইছোঁ। আৰু আজি মই প্ৰথমতে বনাবলৈ লৈছোঁ দৈ আৰু আলুৰে বনোৱা এটা ৰেচিপি। প্ৰথমতে মই আলু কেইটামান টুকুৰা কৰি সিজাই লৈছিলোঁ। এতিয়া কেৰাহীত তেল গৰম কৰি আলুখিনি কেৰাহীত দি দিলোঁ। এইখিনি ভালদৰে লৰাব লাগিব। এইখিনি লৰাই লৈ ইয়াতে 1 চামুচ হালধি গুড়ি মিহলাই দিব লাগিব। 1 চামুচ হালধি গুড়ি দিলোঁ আৰু 1 চামুচ জিৰা গুড়ি ইয়াতে দি দিলোঁ। 1 চামুচ ধনিয়া গুড়ি দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মিহলি কৰি লৰাই আছোঁ। এতিয়া ইয়াত 1 চামুচ আন্দাজমতে নিমখ দিছোঁ। ভালদৰে লৰাই আটাইখিনি মিহলি হৈ যোৱালৈকে ভাজিব লাগিব। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা ভালদৰে চাব আৰু যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব। এতিয়া আলু ভাজিখিনি হৈ গ'ল। এখন থালত আলু ভাজিখিনি বাকি ল'লোঁ। এতিয়া কেৰাহীত তেল গৰম কৰি পাঁচফোৰণ দি ল'লোঁ। পাঁচফোৰণখিনি অকণমান ভজা হোৱাত কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। ভালদৰে লৰাই পিঁয়াজখিনি ভালদৰে ভাজিব লাগিব। এতিয়া ইয়াত কেঁচা জলকীয়া কেইটামান দি দিলোঁ। ভালদৰে লৰাই থাকিব লাগিব পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে। ইয়াত তেজপাত দি দিলোঁ। আজি স্বাধীনতা দিৱস, সেয়েহে আপোনালোক আটাইলৈ মই স্বাধীনতা দিৱসৰ উলগ আৰু শুভেচ্ছা জনালোঁ। পিঁয়াজখিনি প্ৰায় আধা হৈ গ'ল, আধা ভজা হৈছে। এইখিনি ভালদৰে ভাজি ল'ব লাগিব। প্ৰায় ভজা হৈ গ'ল। এতিয়া কাটি থোৱা বিলাহীখিনি ইয়াত মিহলাই দিলোঁ। ইচ্ছা কৰিলে বিলাহীৰ চচো দিব পাৰি আৰু কেপচিকামো দিব পাৰি ইয়াত। এতিয়া আদা নহৰু পেষ্টখিনি দি দিলোঁ। দি পেলাই ভালদৰে লৰাই বিলাহীখিনি গলি যোৱালৈকে ভালদৰে ভাজিব লাগিব। এতিয়া বিলাহীখিনি গলি গ'ল, ভালদৰে গলি গৈছে। এতিয়া ইয়াত ডাঙৰ চামুচেৰে 5 চামুচমান দৈ দি দিছোঁ। আৰু এই গ্ৰেভিখিনি ভালদৰে মিক্স কৰিব লাগিব।
এয়া মিশ্ৰণটো ভালদৰে মিহলি হৈ গৈছে। এতিয়া ইয়াত ভাজি থোৱা আলুখিনি বাকি দিলোঁ আৰু ভালদৰে লৰাই থাকিব লাগিব। এইখিনি অলপমান শুকান হোৱালৈকে এইখিনি ভালদৰে লৰাই আছোঁ। ইয়াত শুকান জলকীয়া অকণমান দিছোঁ কালাৰ হোৱাৰ কাৰণে, আৰু গৰম মছলা 1 চামুচ দি দিছোঁ ইয়াত। সুন্দৰ কালাৰ হৈছে। ইয়াত আৰু অকণমান পিছতে এইখিনি নমাব পৰা হ'ব। ইয়াত নৰসিংহৰ পাত কেইটামান দি দিছোঁ। ইচ্ছা কৰিলে ধনিয়া পাতো দিব পাৰি। এয়া আলু আৰু দৈ গ্ৰেভি হৈ গ'ল। এই গ্ৰেভিখিনি ভাত আৰু ৰুটি যিকোনো হেৰিৰ লগতে আপুনি পৰিৱেশন কৰিব পাৰে।